Hi guys. তো মই আহিছিলোঁ ঢেকীয়া ছিঙিব। তো এই তাতে সাপ এটা দেখিছোঁ, ইমান ডাঙৰ সাপ। তো ভয়তে দৌৰিছোঁ। এই জংঘলৰ মাজত মই অকলে আছোঁ। চাই লওক পুৰা চবফালে জংঘলে জংঘল। তো মই ভাবিছিলোঁ আজি হাঁহৰ কণী আৰু ঢেকীয়া ভাজি খাম, যিহেতু মই হাঁহৰ কণী আৰু ঢেকীয়া ভাজি খাই বহুত বেছি ভাল পাওঁ। তো সেইকাৰণে আহিছিলোঁ নদী পাৰত ঢেকীয়া ছিঙিব। পুৰা জংঘলে জংঘল হৈ আছে চবফালে। তো আহি থাকোঁতে তাতে ঢেকীয়া ছিঙি থাকোঁতে বহুত ডাঙৰ এটা সাপ দেখিলোঁ। তো ভয়তে দৌৰিছোঁ। তো এইফালে এইটো নদীৰ কাণতে আছে এইটো, এইখন পুৰা জংঘল, চবফালে জংঘলে জংঘল। তো এইবিলাক ঢেকীয়া ছিঙিলোঁ মই হাঁহৰ কণী আৰু ঢেকীয়া ভাজি খাব। তো কোনে কোনে ঢেকীয়া আৰু হাঁহৰ কণী খাই পাইছে আৰু কোনে কোনে পোৱা নাই কমেণ্ট কৰি জনাব। আৰু যদি কোনোবা খাই পোৱা নাই এবাৰ খাই চাব কেনে লাগে, টেষ্টি। মই কিন্তু বহুত বেছি ভাল পাওঁ। তো আপোনালোকে যদি খোৱা নাই খাই চাব এবাৰ, আৰু যদি খাই পাইছে সিহঁতে গম পায় কেনে লাগে। তো আজিলৈ বাই বাই। এতিয়া ঘৰত যায় হাঁহৰ কণী আৰু ঢেকীয়া ভাজাহে কথা, আৰু খাব লাগে। তো বাই বাই।